এইটোতো নিন্দনীয় আৰু অতি মৰ্মাহত এটা ঘটনা হয় 26 তাৰিখে আমাৰ বিটিচিৰ যি নিৰ্বাচনৰ ফলাফল ওলাইছিল 26 তাৰিখৰ পিছত 27 তাৰিখ গ'ল 27 তাৰিখে গধূলি অকল আমাৰ ইয়াতে মুছলপুৰত যে যোৱাকালি হৈছে এই ঘটনাটো নহয় গধূলি কোকৰাঝাৰ জিলাত যেটো ৱাবাৰীত আমাৰ এজন আমাৰ বড়োৰে এজন নেতা যাক আমি বড়োৰ এজন নেতা হিচাপে আমি মানে মানি আহিছো প্ৰয়াত ৰূপনাথ ব্ৰহ্মৰ যেটো পাৰ্ক আছে এই পাৰ্কটো আংশিক ইয়াত ধ্বংস কৰা হৈছে আমি যি সময়ত মানে নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ এইখিনি সময়ৰ পৰা আমি সেই গজনফুৰি পাৰ্কটো আমি এটাৰ পিছত এটা মানে অগ্ৰগতি কৰাৰ কাৰণে আমি কাম কৰি আহিছিলোঁ আৰু পৰৱৰ্তী সময়ত আমি ইয়াত মানে বিভিন্ন মানে প্ৰতিমূৰ্তিৰ লগত আমি ইয়াত বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম এই প্ৰতিমূৰ্তিটো আমি স্থাপন কৰিছিলোঁ দুষ্কৃতিকাৰী ইয়াত যি মানে বডফাৰ যি প্ৰতিমূৰ্তিটো প্ৰায় মানে মুখমণ্ডলটো ইয়াত মানে ধ্বংস কৰা হৈছে আৰু ইতিমধ্যে ইয়াত যি এটা ব্যৱস্থা নিশ্চয় বাক্সা প্ৰশাসনে ইয়াৰ ব্যৱস্থাটো ল'ব আৰু আমি আজি প্ৰতিমূৰ্তিৰ যি প্ৰতিমূৰ্তি আছে এই প্ৰতিমূৰ্তিত আমি কেণ্ডেল জ্বলাই ইয়াত বডফাক আমি স্মৰণ কৰিছোঁ আৰু এই স্থলীৰ পৰা গজনফুৰি স্থলীৰ পৰা আমি বাক্সা জিলা প্ৰশাসনত আহ্বান জনাওঁ এই দুষ্কৃতিকাৰী যেই নহওক এইটো মানে সোনকালে চিনাক্ত কৰিব লাগে আৰু চিনাক্ত কৰি ইয়াত এটা বৃহৎ ব্যৱস্থা ল'ব লাগে বুলি আমি আমাৰ পৰা এইটো এটা দাবী থাকিব আৰু নিশ্চয় আশা কৰিম বাক্সা জিলা প্ৰশাসনে এইটো মানে সোনকালে এই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিব পাৰিব